অসম চৰকাৰে পৰহি যিটো কেবিনেট ডিচিশ্যন লৈছে যে অসমৰ যিবিলাক মাদ্ৰাছা আৰু সংস্কৃত টুলবিলাক আছে সেইবিলাক বন্ধ কৰি দিয়া হ'ব। মাদ্ৰাছাবিলাকক হাইস্কুললৈ ৰূপান্তৰ কৰা হ'ব আৰু হাই মাদ্ৰাছাবিলাক বন্ধ কৰি হাইস্কুল কৰা হ'ব। আমি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ। চৰকাৰে সাম্প্ৰদায়িক মনোবৃত্তিৰ প্ৰমাণ দি তেওঁলোকে এই হঠকাৰী সিদ্ধান্ত লৈছে একমাত্ৰ RSSৰ কথাত। RSSৰ কথাত দেশ নচলে। RSS এই দেশৰ শত্ৰু। RSSৰ বিৰুদ্ধে ভাৰতৰ সংবিধানত এটা দফাও সন্নিৱিষ্ট কৰা হৈছিল, যি RSSে ব্ৰিটিছৰ চোৰাংচোৱাগিৰি কৰিছিল। ব্ৰিটিছৰ ৰাজত্ব ভাৰতত চিৰস্থায়ী কৰাৰ কাৰণে তেওঁলোকে স্বাধীনতা সংগ্ৰামীসকলৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰিছিল, স্বাধীনতা সংগ্ৰামীসকলক ধৰাই দিছিল, তেওঁলোকক আক্ৰমণ কৰিছিল। RSSে বিচাৰিছিল এই ভাৰত আজীৱন ব্ৰিটিছৰ গোলাম হৈ থাকক। ব্ৰিটিছৰ তেওঁলোকে গোলাম হৈ থকাটো বিচাৰিছিল আৰু যিসকল হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন, অন্য সকলো ধৰ্মৰ লোকে সন্মিলিতভাৱে এই ভাৰতক স্বাধীন কৰাৰ কাৰণে তেওঁলোকে নিজৰ তেজ ঢালি দিছিল। লাখ লাখ মানুহ শ্বহীদ হ'ল, লাখ লাখ মানুহে তেওঁলোকে কাৰাবৰণ কৰিছিল, নিৰ্যাতিত হৈছিল। তেওঁলোকক উপলংঘা কৰি আজি RSSৰ কথাত, ব্ৰিটিছৰ চোৰাংচোৱা, ব্ৰিটিছৰ গোলাম RSSৰ কথাত আজি বিজেপি চৰকাৰে দেশ চলাবলৈ গৈ আছে। আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ আৰু আমি চৰকাৰক এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। কাৰণ তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে সংস্কৃত টুলবিলাকত তেওঁলোকে বৰ্তমানৰ কেৰিকুলাম বন্ধ কৰি দিব, তাত এনচিয়েণ্ট ইণ্ডিয়া, ভাৰতীয় সভ্যতাৰ পৌৰাণিক শিক্ষা দিয়া হ'ব। আমি এই কথাটো ভালকৈ বুজি পাইছোঁ যে RSSৰ কথাত তেওঁলোকে এই সংস্কৃত টুলবিলাকত তেওঁলোকে পৌৰাণিক শিক্ষাৰ নামত RSSৰ যিবিলাক মনে সজা তেওঁলোকৰ ইতিহাস আছে সেই ইতিহাসবিলাক পঢ়িব। যি ইতিহাস পঢ়িলে হিন্দু ল'ৰা ছোৱালীসকলৰ মনত মুছলিম বিৰোধী ঢৌ সৃষ্টি হ'ব। তেওঁলোকৰ মনত বিষাক্ত মুছলিম বিৰোধী এক মানসিকতা গঢ় দিয়াৰ কাৰণে তেওঁলোকে এই কামটো কৰি আছে, যাতে তেওঁলোক আজীৱন মুছলিম বিৰোধী হৈ যায় আৰু বিজেপি দলৰ কাৰণে আজীৱন কাম কৰে। তেওঁলোকে সেই চক্ৰান্তটো RSSৰ কথাত তেওঁলোকে ষড়যন্ত্ৰটো কৰি আছে। আৰু তাৰ লগে লগে মাদ্ৰাছা শিক্ষাত তেওঁলোকে থিঅলজিকেল ছাবজেক্টবিলাক বন্ধ কৰি স্কুল কৰিব বুলি কৈছে। মাদ্ৰাছা শিক্ষাত আপোনালোকে চাওক যে মাদ্ৰাছাবিলাকত আজি য'ত অংক, বিজ্ঞান, ইংৰাজী, অসমীয়া জেনেৰেল ছাবজেক্টবিলাকো পঢ়োৱা হয়, তাৰ লগত অলপ আৰবী, উৰ্দু, পাৰ্চী বিষয়বিলাকো পঢ়োৱা হয়। এতিয়া এই মাদ্ৰাছাবিলাকত য'ত জেনেৰেল শিক্ষাৰ লগতে অলপ আৰবী, উৰ্দুৰ শিক্ষাও দিয়া হয়, সেই মাদ্ৰাছাৰ শিক্ষাইতো শিক্ষা জগতৰ একো ক্ষতি কৰা নাই। মাদ্ৰাছাবিলাক কিয় বন্ধ কৰাৰ অৱস্থা কিয় আহি পৰিল? আৰু আমি দেখিছোঁ এই মাদ্ৰাছাৰ পৰা শিক্ষা লৈ বহুতে আৰবী শিক্ষা লাভ কৰি তেওঁলোকে মধ্যপ্ৰাচ্যত, চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰেট, কুৱেইট, ইৰাক, ওমান আৰু তাৰ লগতে বাহৰেইন, বিভিন্ন মধ্যপ্ৰাচ্যৰ দেশত তেওঁলোকে গৈ প্ৰাইভেট কোম্পানীত চাকৰি কৰিব পাৰিছে। অলপ আৰবী জ্ঞানটো থাকিলে তাত গৈ তেওঁলোকে চাকৰি কৰি হাজাৰ হাজাৰ কোটি টকা আমাৰ দেশলৈ তেওঁলোকে পঠাব পাৰিছে। এই নিবনুৱা যুৱকসকলকতো চৰকাৰে চাকৰি দিব নোৱাৰে। গতিকে তেওঁলোকে যদি অলপ আৰবীৰ জ্ঞানটো পায়, মধ্যপ্ৰাচ্যত গৈ চাকৰি কৰি অসমলৈ যদি তেওঁলোকে অলপ টকা পঠাব পাৰে, এইটো আমাৰ দেশৰ কাৰণে এটা লাভৰ কথা হ'ল, উন্নয়নৰ কথা হ'ল। গতিকে এই মাদ্ৰাছাবিলাক বন্ধ কৰি তেওঁলোকক নিবনুৱা কৰাৰ চৰকাৰৰ ষড়যন্ত্ৰটো কিয় কৰিব লগা হ'ল? এইটো আমি ধিক্কাৰ জনাইছোঁ, চৰকাৰৰ মানসিকতাক আমি গৰিহণা জনাইছোঁ। আৰু তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰে সম্পূৰ্ণ সাম্প্ৰদায়িক ধৰ্মীয় অসহিষ্ণুতাৰ পৰিচয় দি আজি মাদ্ৰাছাবিলাকো বন্ধ কৰিব লৈছে। এই মাদ্ৰাছাবিলাকত, হাই মাদ্ৰাছাবিলাকত আপোনালোকে চাওক যে হাই মাদ্ৰাছাবিলাকত হাইস্কুলৰ যিমান কোৰ্চ কাৰিকুলাম আছে সকলোকেইটা শিক্ষা দিয়া হয়। অংক, বিজ্ঞান, সমাজ বিজ্ঞান, অসমীয়া, ইংৰাজী সকলোবিলাক বিষয় হাইস্কুলত যিবিলাক আছে মাদ্ৰাছাবিলাকত, হাই মাদ্ৰাছাবিলাকতো পঢ়োৱা হয়। আৰবী হাইস্কুলতো আছে, হাই মাদ্ৰাছাতো আছে। 100 নম্বৰৰ পৰীক্ষা হয়। মাত্ৰ 50 নম্বৰৰ এটা ফিকা আকাইদৰ এটা বিষয় হাই মাদ্ৰাছাবিলাকত অন্তৰ্ভুক্ত কৰা হৈছে, যিটো অতিৰিক্তভাৱে হাইস্কুলৰ অতিৰিক্ত 50 নম্বৰৰ ফিকা আকাইদৰ এটা বিষয় তাত সন্নিৱিষ্ট কৰা হৈছে। এই 50 নম্বৰত তাত অলপ ধৰ্মীয় নীতি নিয়ম, পৰম্পৰা, তেওঁলোকৰ উজু গোচল নামাজৰ অলপ নীতি নিয়মবিলাক শিক্ষা দিয়া হয়। বাকী হাইস্কুলৰ সকলো বিষয় শিক্ষা দিয়া হয়। 50 নম্বৰৰ এটা বিষয়ত অলপ তেওঁলোকৰ ধৰ্মীয় নীতি নিয়মৰ শিক্ষাটো দিয়া হয়। চৰকাৰৰ কি ক্ষতি হ'ল? শিক্ষা জগতৰ কি ক্ষতি হ'ল এইটো দিয়াৰ কাৰণে? এইটো সম্পূৰ্ণ সাম্প্ৰদায়িক মনোবৃত্তিৰে তেওঁলোকে RSSৰ কথাত কামবিলাক কৰি আছে, যাতে মুছলমান ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ধৰ্মীয় নীতি নিয়ম অকণো শিকিব নোৱাৰে। তেওঁলোকে যিটো ঘৰ বাছি কৰিব বিচাৰিছে, মুছলমানসকলক তেওঁলোকৰ ধৰ্মীয় শিক্ষা বন্ধ কৰি সকলোকে বলপূৰ্বক হিন্দু ধৰ্মত দীক্ষিত কৰাৰ কাৰণে চৰকাৰে এইটো প্ৰাথমিক পদক্ষেপ হাতত লৈছে। আমি চৰকাৰৰ এই সিদ্ধান্ত পৰিৱৰ্তন কৰিবলৈ দাবী জনাইছোঁ। আপোনালোক সহিষ্ণু হওক, ধৰ্মনিৰপেক্ষ হওক,
RSSৰ কথাত কাম নকৰিব, কাৰণ RSS ভাৰতৰ হিতাকাংক্ষী নহয়। RSS ব্ৰিটিছৰ চোৰাংচোৱা, তেওঁলোকে ব্ৰিটিছৰ চোৰাংচোৱাগিৰি কৰি আছে, আজিও কৰি আছে। তেওঁলোকে স্বাধীন ভাৰতৰ সংবিধান পৰিৱৰ্তন কৰি ধৰ্মনিৰপেক্ষ ভাৰতক পৰিৱৰ্তন কৰি পুনৰবাৰ তেওঁলোকে ভাৰতক ব্ৰিটিছৰ গোলাম বনোৱাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে। গতিকে RSSৰ কথাত চৰকাৰে সিদ্ধান্ত যাতে নলয়, এই সিদ্ধান্তটো যাতে পুনৰ বিবেচনা কৰে আমি দাবী জনাইছোঁ। আৰু নহ'লে অসম বিধানসভাত তাৰ প্ৰতিবাদ কৰা হ'ব, সমগ্ৰ অসমত তাৰ বিৰুদ্ধে আমি সংগ্ৰামী আন্দোলন কৰিবলৈ বাধ্য হ'ম।